Hello everyone, welcome to my another mini vlog. মৌচুমী আৰু মই ডিচাইড কৰিলোঁ যে আমি কেলকাতা যাম। নয়ডাৰ পৰা অহাৰ পিছত ক'তো যোৱাই নাছিলোঁ। সেইকাৰণে ক'ৰবাত যোৱাৰ ইচ্ছাৰে কেলকাতালৈকে যাম বুলি ফ্লাইটৰ টিকেট বুক কৰিলোঁ। যোৰহাটৰ এয়াৰপৰ্টত উঠি আকাশৰ সৌন্দৰ্য উপভোগ কৰি কেলকাতাৰ এয়াৰপৰ্টত আমি দুটা পানীত লেণ্ড কৰিলোঁহি। এয়াৰপৰ্টটো ইণ্টাৰনেশ্যনেল হোৱাৰ কাৰণে বহুত ধুনীয়া আৰু ডাঙৰ। কেলকাতালৈ পিছে মোৰ এইটো থাৰ্ড ট্ৰিপ। দেন এখন কেব বুক কৰি আমি হোটেললৈ বুলি ৰাওনা হ'লোঁ। একাপ চাহ আৰু স্নেক্স খাই লৈ এনেই অলপ বজাৰলৈ বুলি দুইজনী ওলাই গ'লোঁ। নেক্সট ডে আমি গ'লোঁ দীঘা বিচলৈ বুলি। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি পাই গ'লোঁহি দীঘা বিচ। দুইজনীয়ে ফূৰ্তিতে ফটো মাৰি ভিডিঅ' বনাই বজাৰ কৰি দীঘা বিচৰ পৰা আহি হোটেল পালোঁহি। দেন ৰাতি হোটেলৰ কাষতে থকা দ্য ফেমাছ কৰিমছত ৰাতিৰ আহাৰটো গ্ৰহণ কৰিলোঁ। পাছদিনা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিয়ে আমি গ'লোঁ ভিক্ট'ৰিয়া মেম'ৰিয়েল। ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ ভিতৰে বাহিৰে চৌপাশে ঘূৰি পকি আমি চেণ্ট পল কেথেড্ৰেল আৰু প্লেনেটেৰিয়ামতো পাক মাৰিলোঁ। এনেকৈয়ে আমি আমাৰ কেলকাতাৰ জাৰ্ণিৰ সামৰণি মাৰিলোঁ। আজিলৈ ইমানেই। চি ইউ ইন দ্য নেক্সট ভিডিঅ'। বাই।